মই পগলা হৈ যাম তোক নাপালে, মই বলিয়া হৈ যাম তোৰ মৰম নাপালে। কি হলো জানো, তই ইয়াত যে অকলে অকলে গান গাই আছ? কিনো কৰিবি অ, গাৰ্লফ্ৰেণ্ডজনীও বেকআপ হ'ল। হ'ব দে হ'ব, মন বেয়া নকৰিবি। কেলেবা বেকআপ হ'ল? মোৰ যে বাইক চাইক একো নাই, তাই এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি স্কুটি পালে, সেইবাবে আকৌ লেবেল হ'ল। সঁচাকৈ দেই, বিজেপি চৰকাৰে মাইকীবোৰক কি দিয়া নাই? অৰুণোদয় আঁচনি দিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে স্কুটি দিছে, আমাৰহে একো নাই। দিলেনো কি হ'ব, তেল পেট্ৰলৰ দাম বাঢ়িছে, সেইফালে আঁচনি নামত বস্তুৰ মূল্য বৃদ্ধি বাঢ়িছে। তাকেহে দেই, তই ঠিকেই কৈছ, আমি মধ্যবিত্তবোৰহে মৰি গৈছোঁ। তাকেহে পাই। ফোনটোকে অকণমান চাওঁ ৰ। চাওঁ আহ, গেম এটাকে মাৰোঁ। আজিকালি কিছুমান মানুহে ফেচবুকত প্ৰফাইল লগ কৰি থয়, সিহঁতে ইমান বেয়া কাম কৰিছেনে যে নিজৰ চেহেৰাটো দেখাবলৈ আঁচ কৰে। তই ঠিকেই কৈছ, কিন্তু আমাৰ ৰূপৰ গৰমো নাই, টকাৰ গৰমো নাই, আমাৰ মাথাই গৰম হৈ থাকে আৰু। ঠিক দিছে বন্ধু। হয়তো কণ্টিলৰ আকৌ কিনি যায়। কণ্টিলো, তই কলৈ যাও ইমান ধুনীয়া হৈ আহিছ? মোৰ বাক মেডিকেলত এডমিট কৰিছে, খবৰ এটা লৈ আহোঁগৈ। কি হৈছেনো তোৰ বাৰ ভাগত? প্ৰেগনেণ্ট আকৌ। কেনেকৈ? কি হ'ল তোৰ? ময়ো যে আৰু নহয়। হ'ব দে, মই যাওঁ, নহ'লে মোৰ দেৰি হ'বগৈ। যা যা। আমি গেমকে খেলোঁ। ঠিক আছে বাৰু, ছাৰ মোৰ গাড়ীখন হেৰালে। তোৰ গাড়ী বিচাৰিবলৈ মই ইয়াত ৰৈ থকা নাই। বাৰু, তোৰ অকল গাড়ীখনেই হেৰালে নে আৰু কিবা হেৰাইছে? ছাৰ মোৰ গাড়ীখনত টি চাৰ্ট এটা আছিলে, যিটো মোৰ গাৰ্লফ্ৰেণ্ডজনীয়ে গিফ্ট দিছিলে। গাড়ীখন নাপালেও মই টি চাৰ্টটো পাবই লাগিব। তোৰ গাড়ীখন ক'ৰ পৰা হেৰালে অ? আন্দাবাৰীত হেৰাইছে। তই ইয়াত জালুকবাৰীত চোৰ বিচাৰি আহিছ, গৈছ নাই ইয়াৰ পৰা? মই চোৰ বিচাৰি পালেহে যাম। ক'ৰ যে পাগল কিছুমানক লগ পাং নহয়। নিজে চুৰ ধৰিব নোৱাৰে যে, সেইবাবে মোকে দম দি থৈ গৈছে। জুবিন দাই ক'ব নিচিনা, ঘেণ্টাই কাকো খাতি নকৰোঁ, নিজেই বিচাৰি লওঁ, কাৰণ মোৰ টি চাৰ্টটো কথা আছে।